No, 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 no. কি হ'ল কণী সদায় ইমান ফূৰ্তি ফাৰ্তা কৰি থকা ল'ৰাটো আজি ইমান দুখ মনেৰে আছ যে? কিনো ক'ম ভাই, এই কণা বিধাতাই চবৰে কাৰণে এজনী এজনী জীৱন লগৰী দি পঠালে। মোকহে খালি মোবাইলটো আৰু জিঅ' চিম এটা দিয়ে ঠগি থ'লে। কণী আমাৰ বেকআপ হোৱা 10 দিনেই হ'ল। কাইলৈ মোৰ বিয়া। এতিয়া তই মোৰ ওচৰলৈ কিয় আহিছ হা? দেউতাই ল'ৰা চাই দিছে, বেংকত চাকৰি কৰে। এতিয়া তই পাত্তাই নাপাবি, যা কিয় আহিছ তই মোৰ ওচৰত? থুই তৈজনী, মই তোক চাব অহা নাই নহয়। তোৰ বাপেৰে তোৰ বিয়াৰ কাৰণে মাংস অৰ্ডাৰটো মোকে দিছে, সেইকাৰণেহে আহিছোঁ। তোৰ বাপেৰেতো বহুত কিপন দেই, তোৰ বিয়াৰ কাৰণে ব্ৰইলাৰহে অৰ্ডাৰ দিছে। ছাৰ কি খাব কওকচোন? এই লাল চাহ একাপে পকৰি 5 টকাই লৈ আহা। অ'কে ছাৰ। আৰে কণী, তই ইয়াত কি কৰি আছহি? অঁ মই চিকেন তন্দুৰী খাব আহিছিলোঁ। অঁ বাকী তোৰ খবৰ খাতি কচোন? বা বহুত দিন পাছত লগ পালোঁ দেই। ভাল ভাল, মোৰ ভালেই যে, তোৰ কেনেকুৱা? ভাল ভাল, মোৰো ভালেই। লগত এওঁ কোন? অঁ এওঁ মোৰ পত্নী ফচন্তী। বাহ, বিয়া বাৰু পাতিলি, খবৰে নিদিলি ন? এই লকডাউনতে কামটো কৰিলোঁ আৰু থুলমূলকৈ। অঁ ভালেই কৰিলি দে। ফচন্তী, এয়া মোৰ বন্ধু কণী। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। কণী, তই আৰু কিমান দিন ছিংগুল থাকিবি আৰু? বিয়াখন পাত, তেতিয়াহে এনেকৈ জোৰা হৈ ঘূৰি ফুৰিব পাৰিবি। তই এতিয়া অকলে ঘূৰি ফুৰিব লাজ নালাগেনে? বিয়াখন পাতি ল, তেতিয়া দুইটা জোৰা হৈ ঘূৰি ফুৰিব পাৰিবি। ছিংগুল থকাটো কোনো লাজৰ কথা নহয় বুজিছ। ছিংগুল থকাটো কোনো লাজৰ কথা নহয়, গৌৰৱৰ কথাহে। কাৰণ জোৰাটো জোতা চেণ্ডেলৰো থাকে। কি হ'ল, গাড়ী কিয় ৰাখি দিলা? ছাৰ, গাড়ীৰ তেল শেষ হ'ল, গাড়ী আৰু আগলৈ নাযাব। ঠিক আছে, আগলৈ নাযায় যদি বেক কৰি ঘৰলৈকে লৈ ব'লা। আই লাভ ইউ পদুমী, আই লাভ ইউ। মই তোমাক ভাল নাপাওঁ, মই আন কাৰোবাক ভাল পাওঁ। তেনেকৈ নকবি পদুমী, মই তোক বহুত ভাল পাওঁ। যদি মোক সঁচাকৈ ইমান ভাল পাওঁ, তেতিয়াহ'লে মোৰ কাৰণে কি কৰিব পাৰিবি? তোৰ কাৰণে মই 10 তালা বিল্ডিঙৰ পৰা জঁপিয়াই দিব পাৰিম। আমাৰ গাঁৱত দেখোন 10 তালা বিল্ডিং নাই, 5 তালা বিল্ডিংহে আছে। তেতিয়াহ'লে 5 তালা বিল্ডিঙৰ পৰা দুবাৰ জঁপিয়াই দিম, হ'বনে? कैसा लगा मेरा मजाक? मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं।